গাইজ আজি আমি মানে তিনিচুকীয়া কৃষ্ণচূড়া পাৰ্ক বুলি কয় আমাৰ ইয়াতে মানে ওচৰতে আছে আমাৰ ঘৰৰ পৰা মেক্সিমাম 12-13 কিলোমিটাৰ আশপাছ হ'ব তো ইয়াত কৃষ্ণচূড়া পাৰ্ক বুলি এখন আছে তো ইয়াত আমি আহিলোঁ তো আহি মেলি ব্লগ ভিডিঅ'খন চাওঁ ভিডিঅ'খন চাই মেলি ভিডিঅ'ত কি আছে কি নাই মই আপোনালোকক দেখাই আছোঁ ব্লগ ভিডিঅ'টো সকলোৱে চাই থাকক আৰু যদি ভিডিঅ'খন ভাল লাগিছে মোৰ লাইক কৰিব শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত মানে নতুন এখন ট্ৰেইন আহিছে মানে এইটো 2023 নতুন ট্ৰেইন হয় তো মই আপোনালোকক ট্ৰেইনখন দেখাই আছোঁ ইমান ধুনীয়া ট্ৰেইন ন আপোনাৰ ট্ৰেইনটো মানে কেনেকৈ লাগিছে চাই মেলি মোক ক'ব বহুত বঢ়িয়া ট্ৰেইন হয় এইটো চাওক এইখনে মানে নতুন ট্ৰেইন হয় 2023 এইটো চাওক আপোনাৰ 2023 বুলি মাৰা আছে ইয়াত মানে ইমান ধুনীয়া ট্ৰেইন লাগিছে মানে ব্ৰিটিছ আগৰ দিনত মানে এখন ট্ৰেইন চলিছিলে কিন্তু এতিয়া মই মানে লাইফত প্ৰথমবাৰ চালোঁ এনেকুৱা ট্ৰেইন মানে বহুত মজা লাগিছে যদি চলিব পাৰিলেহেঁতেন মই ইয়াত প্ৰথম মানে বনি মই কৰিলোহেঁতেন মানে কেনেকৈ লাগিছে আপোনাক কমেণ্ট কৰি ক'বচোন মোৰতো মানে বহুতেই মজা লাগিছে আৰু ইফালেও এখন ট্ৰেইনৰ ডাব্বা এইটো মানে কি হয় বুজি নাপাইছোঁ মানে ট্ৰেইনৰ ডাব্বাই হ'ব চাগে আগৰ দিনত তো গম নাপাওঁ আৰু ইফালেও এখন আছে ট্ৰেইনৰ ডাব্বা মানে আপোনালোকে কেতিয়া আহি মেলি চাওক ইয়াত ফটো চটো মাৰিব একদম মজা লাগিছে মানে জেগাখন আগত মানে ইমান নাছিলে কিন্তু এতিয়া আকৌ চেঞ্জ হ'ল কিবা কিছুমান আপডেট দিলে নতুন ইয়াতো কিবা কিবি বনিব চাগে এইটো গম নাপাওঁ চাংঘৰ ইয়াত মানে ৰিপায়াৰ হৈ আছে নতুন কিবা কি বনাব ব্লগ মই আৰু দেখাই আছোঁ ইফালে চাওক এইফালে আৰু ধুনীয়া আছে মানুহে মানে আগতে আমি যেতিয়া সৰু থাকোঁ তেনেকৈ ইয়াত খেলা ধূলা বহুত কৰিছিলোঁ তো আপোনালোকে আহক ইয়াত আহি মেলি কোনোবা যদি অহা নাই তো আহি মেলি চাওক বহুত ধুনীয়া জেগা আৰু ভিতৰত মই এতিয়ালৈকে সোমোৱা নাই এতিয়া মই বাহিৰতে আছোঁ তো ভিতৰত সোমাম আৰু ভিতৰত সোমাই মেলি আপোনাক মই দেখাই আছোঁ ভিতৰত কি আছে আৰু কি নাই তো ভাল লাগিলে ভিডিঅ'খন চাই থাকিব আৰু কমেণ্ট এটা কৰি দিব কেনেকৈ লাগিছে ভিডিঅ'টো ব্লগ ভিডিঅ'টো সকলোকে চাই থাকক প্ৰথমত সোমাই মেলি ইমান ধুনীয়া এটা নেচাৰেল ভিউ মানে দেখাব পাইছোঁ মানে ন আৰু ইয়াত মানে ফটো চটো মাৰে ৰাতি মানে বেছিকৈ মানে লাইট যেতিয়া দিয়ে ন লাইট দিলে মানে ৰাতি বহুতেই ভাল লাগে আৰু চাইডত চক সৰু কিবা কিবি এটা বনাই দিছে মানে চাবাই চাই মেলি মানে বহুতেই ভাল লাগিছে মানে যোনে আহে ন সিহঁতে গম পায় মানে ইমান মজা লাগিছে যদি আপোনালোকে অহা নাই একবাৰ আহি মেলি গৈ চাওক আৰু ব্লগ আগত কি আছে মই দেখাই আছোঁ এইখন চাওক এইখন মানে ইমান সৰু জেগাত নাই ইমান ধুনীয়া এটা গাৰ্ডেন বনাই থৈছে মানে মই মানে ইমান জেগাত গৈছোঁ মানে ইয়াৰ দৰে মানে গাৰ্ডেন জেগাটো মানে মোৰ বহুত ভাল লাগিছে মানে ইয়াৰ দৰে মানে গাৰ্ডেন মই ক'তো পোৱা নাই ইয়াত মানে চব ধৰণৰ বস্তু আছে মানে আৰু যেতিয়া ৰাতি হয় ন ৰাতি যেতিয়া চাৰিওফালে লাইটটো জ্বলে সেই লাইটটো যেতিয়া জ্বলে ন তেতিয়া আৰু ভাল লাগে ব্লগ মই এতিয়া ৰেষ্টুৰেণ্টটো আপোনাক মই দেখাই আছোঁ আৰু ইয়াত আছে ইমান ধুনীয়া গাৰ্ডেনৰ মাজৰ ৰেষ্টুৰেণ্টখন এইটোৱে হয় মানে কৃষ্ণচূড়া ৰিজৰ্টৰ ৰেষ্টুৰেণ্ট তো এইটো ৰেষ্টুৰেণ্টটো মানে বাহিৰৰ পৰা ইমান চাবলৈ ধুনীয়া ন মানে ফুলাম গামোচা জাপিৰে সজাই থৈছে মানে ইমান ভাল লাগিছে ন মানে এনেকুৱা ৰেষ্টুৰেণ্ট মই ক'তো দেখা নাই আৰু আপোনাৰ ৰেষ্টুৰেণ্টৰ লগতে ৰাখি আছে ইমান ধুনীয়া মানে ষ্টেটত সজাই থৈছে মানে ইয়াত ৰেষ্টুৰেণ্টত আহিব তাৰ লগতে মানে ইমান ধুনীয়া ফটো মাৰিবৰ কাৰণে সজাই থৈছে আৰু আগত কি আছে মই আপোনাক দেখাই আছোঁ আৰু আপোনালোকে এইবোৰ চাই মেলি চাগে চিন্তা কৰি আছে ইমান মানে এইবোৰ সৰু ঘৰকেইটা মানে কি হয় তো মানে মই কৈ দিওঁ মানে এইটো মানে হ'ল মানে আপোনালোকে যদি ৰেষ্টুৰেণ্টত আহে তো যদি ভাবিছে ৰেষ্টুৰেণ্টত নাখাওঁ বেলেগ এটা ক'ৰবাত গৈ খাম তো ইয়াত আপোনালোকে আহি মেলি ফেমিলি লৈ আহি মেলি ইয়াত আৰামত খাই বৈ আপোনালোকে যাব পাৰিব তো এইটো মানে এক্সট্ৰা মানে ফেমিলিৰ কাৰণে বনাই দিছে মানে বহুত ভাল ব্লগ আগৰ এটা চুইমিং পুল আছে তাত গৈ মেলি মই আপোনালোকক দেখাই আছোঁ চুইমিং পুলটো কেনেকৈ গাইছ ইমান ধুনীয়া এটা চুইমিং পুল ইয়াত বনাইছে ন আপোনাৰ যদি মন যায় ইয়াত আপুনি গাও ধুব পাৰিব যদি আপোনাৰ যদি মন গৈছে ভাল লাগিছে তো ইয়াত আপোনালোকে আৰামো কৰিব পাৰিব মানে ইমান সৰু এটা জেগাত যে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ন মানে এনেকুৱা মই মানে ৰেষ্টুৰেণ্ট বা ৰিজৰ্ট মই ক'তো দেখা নাই মানে ইমান ভাল লাগিছে ইমান সৰু এটা জেগাত ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে যদি আপোনালোকে কোনোবা যদি আহিছে তো সি গম পায় ইমান ভাল লাগিব আৰু যদি অহা নাই তো আপোনালোকে একবাৰ আহি চাওক মানে বহুতেই ভাল লাগিব তো ব্লগ আৰু মোৰ ভিডিঅ'টো একেলগে এনজয় কৰক আপোনালোকে আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ যদি ভিডিঅ'খন মোৰ ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবাই অহা নাই ইয়াত একবাৰ আহি মেলি গৈছে বহুতেই ভাল লাগিছে মোৰ আহি মেলি মানে বহুতেই ভাল লাগিছে তো আজিৰ কাৰণে বাই বাই।